ফ্ৰেণ্ডছ, মই নিতালী আৰু মোৰ চেনেল নাইনতালিছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা টপিকৰ ওপৰত ভিডিঅ' বনাই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, য'ত মই কথা পাতিম আপোনালোকৰ লগত আৰু আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ। আৰু তাৰ আগতে কৈছোঁ যে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। মনটো বৰ বিশেষ বেছি ভাল নহয়, অলপ ভয়ো লাগি আছে। মোৰ বেবী এটা আছে আৰু মোৰ হাজবেণ্ডে ডেইলি চাকৰিলৈ যাব লগা হৈ আছে। সেইবাবে ভাবিলোঁ এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইকাৰণে শ্বেয়াৰ কৰিম বুলি ওলালোঁ আৰু আপোনালোকৰ লগত। এই চিটুৱেশ্যনটোক চাই মোৰ আৰু মোৰ ফেমিলিৰ বহুতখিনি ৰুটিন চেঞ্জ হৈ গৈছে। আগৰ নিচিনা নাই, হয়তো মোৰে নহয় বা মোৰ ফেমিলিৰে নহয়, বহুতৰে চেঞ্জ হৈ গৈছে। সেয়ে ভাবিলোঁ যে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় টপিকটো, আৰু মই আপোনালোকৰ ওচৰত সেইবাবে আগবঢ়াইছোঁ। বৰ্তমান চিটুৱেশ্যন খুবেই বেয়া। গোটেই বিশ্বজুৰি এই কৰোণা মহামাৰীয়ে আতংক সৃষ্টি কৰিছে, আৰু এনে সময়ত আমি আমাৰ হেল্থৰ খুবেই কেয়াৰ ল'ব লাগিব, লগতে আমাৰ ফেমিলি। আৰু যিহেতু গম পোৱা গৈছে যে এই ভাইৰাছৰ কোনো এতিয়ালৈ সঠিক মেডিচিন ওলোৱা নাই। ডক্টৰছবোৰৰ মতে হেনো যিসকলৰ ইমিউনিটি পাৱাৰ বেছি থাকে সেইসকলক এই ভাইৰাছবিধে অতি সহজে আক্ৰমণ কৰিব নোৱাৰে। তাৰে বাবে আমি আমাৰ ইমিউনিটি পাৱাৰ কেনেকৈ বঢ়াব পাৰোঁ, কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে, বা কি বস্তু এৰাই চলাব লাগে, তাৰে ওপৰতে আজি এই টপিকটো কিছু কথা আমি জানি ল'ম। ইমিউনিটি পাৱাৰ বঢ়াবৰ বাবে আমি কি কৰিব লাগে জানেনে? তাৰ বাবে আমি কৰিব লাগিব এক্সাৰচাইজ, য়োগা, খেলা ধূলা, ঘৰত বনোৱা postikor আহাৰ গ্ৰহণ কৰিব লাগিব, সেউজীয়া শাক পাচলি, আমলখি, ফল, আৰু ফলৰ ভিতৰত পৰে নেমু টেঙাটো সঘনাই ইউজ কৰিব, যিহেতু নেমু টেঙা বহুত বেমাৰকে প্ৰতিৰোধ কৰে। তাৰপিছত খাদ্য বনোৱাৰ বাবে খাতি সৰিয়হ তেল যিকোনো, গুড়, গিলই, এল'ভেৰা জুচ, তুলসি জুচ আৰু কিছুমান আয়ুৰ্বেদিকৰ প্ৰডাক্টছ পোৱা যায় ইমিউনিটি পাৱাৰ বঢ়োৱাৰ বাবে, সেইবোৰ ইউজ কৰিব পাৰে। লগতে গাখীৰ, দৈ, ঘী ইত্যাদি। ইমানখিনিতো জানিলোঁ যে কি কৰিলে আমাৰ ইমিউনিটি পাৱাৰ বাঢ়ে, আৰু এতিয়া আহকচোন জানো যে ইমিউনিটি পাৱাৰ কমিবৰ বাবে আমি কি এৰাই চলিব লাগিব। প্ৰথমতে হ'ল আমি ভাল পোৱা জাংক ফুডছ, ফাষ্ট ফুডছ যেনে ম'ম', পুচকা, আইচক্ৰীম আৰু ব্ৰেড, নান, পিজ্জা, বাৰ্গাৰ, ভটোৰে, তাৰপিছত চিংগাৰা, জিলাপি আৰু কচৰি। ময়দা আৰু ৰিফাইন তেল একেবাৰে ব্যৱহাৰ কৰিব নালাগে, কাৰণ এই দুটা বস্তুৱে আমাৰ শৰীৰৰ ইমিউনিটি পাৱাৰ কমোৱাত যথেষ্ট সহায় কৰে। চেনিটো এৰাই চলালে ভাল। চেনিৰ জেগাত আমি মিশ্ৰি বা গুড় ব্যৱহাৰ কৰিব পাৰোঁ, খাব পাৰোঁ। তাৰপাছত চেনি আৰু ময়দাৰে বনোৱা বস্তু খাব নালাগে। ক'ল্ড ড্ৰিংকছ, যিকোনো ঠাণ্ডা বস্তু ফ্ৰিজৰ, তাৰপাছত বাহি খানা, সেইবোৰ একেবাৰে এভইড কৰিব লাগে। তাৰপিছত ফুড পেকেটিং আইটেমছবোৰ এৰাই চলালে ভাল, পাৰিলে কমকৈ ইউজ কৰিব। আৰু এটা কথা আছে, খানা বনোৱা বাচন, যিহেতু যোনটো আমি য'ত খানা বনাওঁ সেইটো এলুমিনিয়ামৰ হ'ব নালাগে। এইখিনি কথাত যদি আমি গুৰুত্ব দিব পাৰোঁ, তেনেহ'লে আমি নিজে নিজৰ ইমিউনিটি পাৱাৰ ষ্ট্ৰং কৰি আমি এই ভাইৰাছক প্ৰতিৰোধ কৰিব সফল হ'ম। আৰু এটা কথা মনত ৰাখিব যে আপোনাৰ ইমিউনিটিয়ে এই ভাইৰাছ COVID-19ৰ মেইন মেডিচিন। আৰু লাষ্টত মই এটাই অনুৰোধ কৰিম যে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক, চাফ চিকুণ হৈ থাকক, আৰু ক'ৰবাত ওলাই গ'লে হেণ্ড চেনিটাইজাৰ ইউজ কৰক, আৰু লগতে চৰকাৰে দিয়া নীতি নিৰ্দেশনাসমূহ পালন কৰক। আৰু এই ভিডিঅ'টো মই বনোৱাতে কিছু ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, আপোনালোকে শুধৰাই ল'ব আৰু লগতে মোক ভুল নুবুজিব। আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব, লগত লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।